জীৱনটো জানো আমাৰ হাতৰ মুঠিত থাকে। মন গ'লে আকৌ ঘূৰি যাবলৈ, দুখৰ সময়বোৰক আঁতৰ কৰি সুখৰ সেই মধুৰ ক্ষণবোৰক ঘূৰাই পাবলৈ এইখন পৃথিৱীতে সুখ দুখ সকলো মানুহে ভোগ কৰিব লাগিব। আমিতো এই পৃথিৱীৰ চিৰস্থায়ী জীৱন হয়। জন্ম লৈছোঁ যেতিয়া এদিন এনেও এই পৃথিৱী এৰি সংসাৰৰ মায়ামোহ এৰি যাব লাগিব। আপোনবোৰক খন্দুৱাই বিদায় ল'ব লাগিব। কিন্তু তাৰ বাবে দুখ কৰিনো কি পাম? জীৱনলৈ আহিবই বহু ঘাত প্ৰতিঘাত, কিন্তু আমি জানো মন ভাঙি দিলে হ'ব? কোনোবাই এৰি এই পৃথিৱীৰ পৰা গুচি গৈছে বুলি ভাবি কান্দি কান্দি চিঞৰিলে হ'ব? দুখ লাগিবই, বেজাৰ লাগিবই, কাৰণ তেওঁলোকে কৰা মৰম ভালপোৱাবোৰ ইমান সহজে পাহৰি যোৱা বস্তু নহয়। তথাপিও নিজকে সান্তনা দিব লাগিব। সকলোৱে যাব লাগিব এই সংসাৰ এৰি, কোনোবাই দুদিন আগত, হয়তো কোনোবাই দুদিন পাছত।